ছাত্ৰ-ছাত্ৰীসকল অধ্যায় 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনাৰ ইম্পৰ্টেণ্ট প্ৰশ্ন কেইটামান লৈ আহিছো। আজি কোৱেশ্চন এটা আছে, বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে? এটা বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন। আৰু দ্বিতীয়টো দিছে বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা। দুইটাই খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ প্ৰথম প্ৰশ্নটো আছিলে আমি বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে, অৰ্থাৎ আমি বন অৰণ্য আৰু তাত থকা জীৱ-জন্তুসমূহক আমি কিয় সুৰক্ষা প্ৰদান কৰিব লাগে। ইয়াৰ প্ৰথম পইণ্টে দিয়া আছে জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ ৰখাৰ বাবে, কাৰণ সেই বনত থকা জীৱসমূহক আমি কি কৰিব লাগে, একে ৰাখিবৰ কাৰণে তাত যাতে কোনো কম পৰিমাণ নহয়, সেইকাৰণে অৰ্থাৎ জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ ৰখাৰ কাৰণে আমি বন আৰু বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰিব লাগে। আৰু দ্বিতীয় পইণ্টটো আছিলে আমাৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ বাবে আৰু আমাৰ মৌলিক প্ৰয়োজনসমূহ পূৰাবৰ বাবে অৰণ্যই যোগান ধৰা প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰি থাকিবলৈ আমি অৰণ্যৰ সংৰক্ষণ কৰিব লাগে। আমাৰ অৰ্থনৈতিক আৰু আমাৰ সামাজিক বিকাশৰ কাৰণে, উন্নতিৰ কাৰণে আৰু আমাৰ মৌলিক প্ৰয়োজনসমূহ, যিখিনি বস্তু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ, অন্য বস্ত্ৰ, ঘৰ, এই সকলোখিনিৰ প্ৰয়োজন পূৰাবৰ বাবে অৰণ্যই আমাক যিখিনি প্ৰাকৃতিক সম্পদ যোগান ধৰিছে সেইখিনি আমি পাই থাকিবৰ হ'লে আমি অৰণ্যসমূহ কি কৰিব লাগিব, সংৰক্ষণ কৰিব লাগিব। তৃতীয়তে দিছে মাটিৰ খহনীয়া ৰোধ কৰিবৰ বাবে। যিহেতু গছ-গছনিয়ে শিপাই যিহেতু মাটিখিনি টান কৰি ধৰি ৰাখে, তেতিয়া নদীৰ গৰাখহনীয়া সহজে হ'ব নোৱাৰে। গতিকে এই মাটিৰ খহনীয়া ৰোধ কৰিবৰ কাৰণে আমি বৃক্ষৰোপণ অৰ্থাৎ অৰণ্যসমূহ সংৰক্ষণ কৰিবই লাগিব। আৰু চতুৰ্থতে দিছে ভূগৰ্ভৰ পানীৰ স্তৰ অৱনমিত নহ'বৰ বাবে, অৰ্থাৎ মাটিৰ তলৰ যিটো পানীৰ স্তৰ আছে সেই পানীৰ স্তৰটো গছ-গছনিসমূহ থাকিলেহে গছৰ শিপাই পানী শোষণ কৰিব, অৰ্থাৎ পানীৰ লেভেলটো ওপৰত থাকিব। সেয়ে আমি ভূগৰ্ভস্থ পানীৰ স্তৰ অৱনমিত নহ'বৰ বাবেও বন বা বন্যপ্ৰাণীসমূহ আমি সংৰক্ষণ কৰিব লাগে।